এইজনে সেইজন ল'ৰা যিজন ল'ৰা পাকঘৰত সোমাইছে ক'তে বাবু সেইটো সৰু লাইটটো লগাই দিয়ে তেতিয়া বেছি পোহৰ হ'ব কি ইমানে কেমেৰাটোত বিশ্বাস আছে নেকি হ'ব দে এনেকে ৰঙালী লকডাউন সমগ্ৰ বিশ্বত কৰোণাৰ এই মহামাৰীৰ সময়ত ৰঙালী বিহুটো যিহেতু আমি উলহ মালহেৰে পালন কৰিব পৰা নাই বা যিখিনি শিল্পী আছিলে তেওঁলোকেও ৰঙালী বিহুটো উদযাপন কৰিব পৰা নাই তেওঁলোকক আমি উচৰ্গা কৰিছোঁ আমাৰ এই এপিছ'ডটো আৰু পংকজ দায়ো এপিছ'ডটো সেই হিচাপেই দেখিছে ৰচনা কৰিছে খুব ধুনীয়া এটা কনচেপ্ট বাকী এক্টৰ আৰু আমাৰ টেকনিকেল ডিপাৰ্টমেণ্টটো কিমানখিনি এই স্ক্ৰিপ্টটোত দিব পাৰিছে সেইটো আমি নাজানো তথাপিও চেষ্টা কৰিছোঁ ৰঙালী লকডাউন এপিছ'ড 1টো আপোনালোকে নিশ্চয় চাইছে তাতে আমাৰ দীপজ্যোতি কলিতা আৰু নৱজিত কলিতা তেওঁলোকে এক্টিং কৰিছিলে ভাল হৈছিলে বহুত আৰু বহুত সঁহাৰি পাইছোঁ এতিয়া আমি ৰঙালী লকডাউন এপিছ'ড 2টো বনাই আছোঁ আশা কৰোঁ সঁহাৰি পাম আপোনালোকৰ বিহুটি আমি এনেকৈয়ে পালন কৰিছোঁ ৰঙালী লকডাউন চাই থাকিব আৰু ভৱিষ্যতেও আহি আছে ৰঙালী লকডাউন এপিছ'ড 1 এপিছ'ড 2 এপিছ'ড 3 আহি আছে তাৰপিছতে ৰাইজৰ সহায় সহযোগিতা চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এইটোও কৰিব আৰু ৰঙালী লকডাউন য'ত চাব সেইটোও ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট দিব শ্বেয়াৰ কৰিব আৰু থেংক ইউ স্পেচিয়েল থেংকছ আজি কংকনাহঁতৰ ঘৰতে শ্বুট কৰিছোঁ নিশা 11 বাজিব এতিয়া তো যিহেতু লকডাউন গোটেই চাৰিওফালে চান্নাটা হৈ গৈছে মানুহ অলৰেডি শুলেই আধা ঘণ্টা গোটেইখিনি আৰ্টিষ্টখিনিক দীপজ্যোতিয়ে কোৱা তোমাৰ মনৰ কথা কোৱাচোন এই মনৰ কথা কি ক'ম আমি সৰু সৰু মানুহৰ সৰু সৰু কাম আপোনালোকে যেতিয়া আদৰি ল'ব হয়তো এদিন ডাঙৰ হ'ব সেয়াই সপোন আছে আৰু পাপু হওক পংকজ দা হওক ৰঙালী লকডাউনলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিখিনি মঙলদৈ হওক দৰঙৰ যিখিনি এক্টৰক তেওঁলোকে আপোনালোকৰ মাজলৈ আগুৱাই দিছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আগুৱাই দিয়া মানুহ আজিকালি বহুত কম আৰু তেওঁলোকে আগুৱাই লৈ গৈছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে আগবাঢ়ক এনেদৰে সপোনবোৰ গৈ 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 বহুত দূৰ পাওক শুভেচ্ছা থাকিলে আমি একেলগে কাম কৰি যাম কাৰণ অভিনয় কৰা মোৰ নিচা অভিনয় কৰাটো মোৰ পেচা আৰু পাপুহঁতৰ লগতেই হওক বা অসমীয়া চিনেমা জিন্দাবাদৰ লগতেই হওক মই সদায় থাকিম থেংক ইউ ধন্যবাদ কংকন আছে আমাৰ লগত কংকন গুচি গ'ল এইজনে ল'ৰা এইজনে সেইজন ল'ৰা যিজন ল'ৰা পাকঘৰত সোমাইছে থেংক ইউ ছ' মাছ আৰু মৃগেনে বহুতখিনি সহায় কৰিছে মৃগেন আছে মৃগেন পাপু ৰাভা আছে লাইটত পাপু ৰাভা আছে তাৰপিছত আমাৰ ইয়াত অভিনেতা ভাৰ্গৱ দা আছে আৰু কেমেৰাৰ সেইটো মই দেখাই দিওঁ এবাৰ দিদিয়ে এয়া পৰাগো আছে তাৰপিছত দিব্য আছে দিব্য ফ্ৰেছ হ'ব কৈছে গতিকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ সকলোকে আৰু ৰঙালী বিহুৰ ওলগ জনাইছোঁ আৰু এই ৰঙালী লকডাউন চাই থাকিবলৈ নাপাহৰিব অসমীয়া চিনেমা জিন্দাবাদ জিন্দাবাদ